বৰ্তমান সময়ৰ প্ৰেম ভালপোৱা বহুতেই জটিল বুজি পাবলৈ। এজনৰ প্ৰেম অন্য এজনৰ লগত, সেইজনৰ লগত কোনোবা অন্য এজনৰ লগত বা দ্বিতীয়জনৰ লগত তৃতীয়জনৰ, তেনেকৈ বহুত কিবা কিবি। মানুহে বৰ্তমান সময়ত সম্বন্ধ ভালদৰে কৰিবও পৰা নাই, নতুবা এৰিবও পৰা নাই। এনেকুৱা এইবাবেই হয় যে এনেকুৱা সম্বন্ধত প্ৰেমক বাদ দি সকলোখিনিয়ে হয়। প্ৰেমটো কেৱল শব্দতহে ৰৈ যায়। কিমান সহজ এইটো ক'বলৈ যে মোৰ তোমাৰ প্ৰতি প্ৰেম ভালপোৱা আছে, আই লাভ ইউ। শব্দৰে মানুহে বহুত ডাঙৰ ডাঙৰ কথা কৈ যায়। তুমি জীৱনত নাথাকিলে মই মৰি যাম। সেইজন আজিও জীয়াই আছে অন্য এজনক এইখিনি কথা ক'বলৈ। এটা সঁচা কথা যে আজিকালি এইটো ক'বলৈ বহুত সহজ যে মই তোমাক বহুত ভাল পাওঁ। এই বাক্যশাৰী আজিকালি প্ৰায়ে কয়। এই কথা গভীৰভাৱে কেতিয়াও নল'বা। শব্দৰেতো যিকোনো কথা ক'বলৈ উজু হয়। শব্দৰে প্ৰতিশ্ৰুতি দিয়া, শপত খোৱা সকলোৱে বহুত সহজ, কিন্তু বাস্তৱিকতে কৰিবলৈ বহুতেই কঠিন। কোনোবাই কওঁ বুলিলে বহুত কিবা কিবি ক'ব পাৰে। প্ৰতিশ্ৰুতি দিয়া, শপত খোৱা সকলো কিন্তু ফ্ৰীতে কৰিব পাৰি। এইটো মানে ই নহয় যে মানুহক বিশ্বাস নকৰিবা, কিন্তু তেওঁ যি কয় সেইটোকে সঁচা বুলি নাভাবিবা। তেওঁ যি আপোনাৰ লগত কৰে সেইটোহে সঁচা বুলি ভাবিবা। এজন মানুহে এটা কোম্পানীত ইনভেষ্ট কৰিব বিচাৰিলে সেই কোম্পানীটোৰ বিষয়ে সকলোখিনি আগতীয়াকৈ জানি বুজি লয়। কেৱল অলপ পইচাৰ বাবে ইমানখিনি পৰিশ্ৰম কৰে। আৰু য'ত আপুনি নিজকে সম্পূৰ্ণৰূপে সমৰ্পিত কৰে, ত'ত কোনো ভবা চিন্তা নকৰাকৈয়ে কিয় আগবাঢ়ি যায়। যদি নিজৰ সম্বন্ধত সুখী থাকিব বিচৰা, তেতিয়াহ'লে তাৰ বাবে আগতীয়াকৈ নিশ্চিত কৰি লওক যে আপুনি সঠিক ৰাস্তাত আছে নে নাই। পাছত এইটো কৈ লাভ নাই যে মই ব্যক্তিজনক চিনিবই নোৱাৰিলোঁ। এনেকুৱা এইবাবেই হয় যে আপুনি চেষ্টাই নকৰিলে যে আপোনাৰ প্ৰেম সঁচা নে মিছা। য'ত আপুনি কোনো নভবা নিচিন্তাকৈয়ে বিশ্বাস কৰি লয়, ত'ত বিশ্বাসঘাতকতা কৰাৰ চান্স বেছি থাকে।